खुलुमबाय इनसाइडेनि बर'आव आं मितु बर' एमपिनि थिखानाय रांजों लाहरिघाटनि बाजाराव लुफुंनाय बाजार न'खौ बेखेवबाय। मरिगाव जिल्लानि लाहरिघाटआव इं 2019-20 मायथाइनि थिखानाय रांजों लुफुंनाय बाजारनि न'खौ बृहस्पतिबार खालि कलियाबोर लकसभा बियाबनि एमपि गौरब गगैआ बेखेवनानै होयो। बाजारनि न' बेखेवनाय बे हाबाफारिनि गेजेरजों एमपि गौरब गगैआ दरं जिल्लानि धलपुर गरुखुथियाव जानाय जाथायखौ लानानै खुंथाय गोहोआव थानाय सोरखारखौ गोख्रों रावजों सोंखारियो। ব্যক্ত কৰিছোঁ যে মই অৱগত যে ইয়াত এটা ফায়াৰ ব্ৰিগেডৰ যথেষ্ট ৰাইজৰ এটা দাবী আছে, এটা হেঁপাহ আছে। আমিও বিভিন্ন সময় জিলা প্ৰশাসনত এই কথাটো চিঠিৰ জৰিয়তে আমি অৱগত কৰাইছোঁ যে ইয়াত এটা ফায়াৰ ব্ৰিগেড হ'লে স্থানীয় মানুহ উপকৃত হ'ব। আৰু যিহেতু যোৱাবাৰ মই ভাবোঁ যদি ইয়াত এটা ফায়াৰ ব্ৰিগেড থাকিলেহেঁতেন বজাৰত যে জুই লাগিল জুই লৈ যে মানুহৰ যথেষ্ট ক্ষতি হ'ল ইমান ক্ষতি নহ'লেহেঁতেন। সেইকাৰণে যদিও আজি তাৰিখত প্ৰশাসনৰ পৰা আমি এটা উচিত উত্তৰ আমি পোৱা নাই, তথাপিও এই দাবী আজিও আমি সকলোৱে আমি নিজৰ স্তৰত আমি জনাই আছোঁ যে ইয়াত লাহৰিঘাট বজাৰত এটা ফায়াৰ ব্ৰিগেড হ'ব লাগে। দেখা গৈছে শেহতীয়াকৈ দৰং ডিষ্ট্ৰিক্টৰ চিপাঝাৰত দলপুৰত অমানৱিক উচ্ছেদ চলি আছে। আজিও গৰুহুটি বুলি কয় তাতো মানে অমানৱিক এটা মানে সৃষ্টি কৰাৰ ফলত মানে প্ৰতিবাদকাৰী আৰু প্ৰশাসনৰ মাজত আৰক্ষী প্ৰশাসনৰ মাজত মানে গোলাগুলি সৃষ্টি হয়। 2জন প্ৰতিবাদকাৰী নিহত হৈছে আৰু 5জন আৰক্ষী আহত হ'বলৈ গৈছে। কি ক'ব এই সন্দৰ্ভত? সুপ্ৰিম কোৰ্টৰ ন্যায় এটা ৰায় দিছে যে কোভিড পেণ্ডেমিকৰ সময়ত দুখীয়া মানুহৰ ওপৰত অত্যাচাৰ কৰিব নালাগে। আৰু আজি আমাৰ প্ৰদেশ কংগ্ৰেছ সভাপতিজনেও এটা প্ৰেছ ৰিলিজ দিছে যে এইখিনি মানুহ যাৰ যি অঞ্চলত বাতৰিটো ওলাইছে সেইখিনি মানুহ বহুত বছৰৰ পৰা তাতে আছে। আজি তেওঁলোকক আজি কোভিডৰ সময়ত যিদৰে অত্যাচাৰ কৰিছে সেইটো মই ভাবোঁ অমানৱীয়। আজি বৰ্তমানৰ বিজেপি চৰকাৰ তেওঁলোকে কোনো সমাজৰ কোনো বৰ্গৰ দুখীয়া মানুহৰ কাৰণে চিন্তা কৰা নাই। আজি তেওঁলোকৰ প্ৰত্যেক আইন জনবিৰোধী হৈছে। তেওঁলোকে মাত্ৰ আজি খালি নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে চিন্তা কৰিছে। তেওঁলোকৰ নিজৰ ব্যক্তিগত সম্পত্তি আৰু বাঢ়ে, তেওঁলোকৰ নিজৰ চেনেল আৰু বাঢ়ি যায়, তেওঁলোকৰ বাগানখিনি আৰু বাঢ়ে, তেওঁলোকৰ আৰু হোটেল কৰিব পাৰে এইটোৱে লৈ তেওঁলোকৰ চিন্তা। আজি তেওঁলোকৰ কোনোবা ধনী মানুহৰ হোটেল বা বাগান ভাঙিছে বা উচ্ছেদ কৰিছে নেকি? ধনী মানুহকে দেখা পায়। এই আমাৰ মিচিঙেই হওক, বড়োৱে হওক, সংখ্যালঘুৱে হওক, তেওঁলোকে সদায় আজি ট্ৰাইবেল আৰু আমাৰ মাইনৰিটি মানুহখিনিক আজি তেওঁলোকে অত্যাচাৰ চলাই আছে। আৰু সেইকাৰণে মই ভাবোঁ যে এটা ৰাজনৈতিক দল হিচাপে আমাৰ ওচৰত এটাহে বিকল্প, ৰাজনৈতিক বিকল্প যে অহা সময়ত এই দলটোক এই নিৰ্বাচনত খেলিব লাগে। শাসনাধিষ্ঠ চৰকাৰখনে শেহতীয়াকৈ দালাল চক্ৰৰ কাৰণে এটা অভিযান চলাইছে। আচলতে তেওঁলোকে ৰৌ বৰালিক এৰি দিব বিচাৰিছে নেকি বা কুটিখলিখনক ধৰিছে নেকি? অসমৰ ডাঙৰ ডাঙৰ দালালটো তেওঁ মুখ্যমন্ত্ৰী আশে পাশে আছে। অসমৰ ডাঙৰ ডাঙৰ চিণ্ডিকেট চলোৱা মানুহখিনি আশে পাশে আছে। তেওঁলোকৰ ওপৰত তেওঁলোকে এটা কাৰ্টেল বনাব বিচাৰিছে। যেনেকৈ পুখুৰী ডাঙৰ মাছ সৰু মাছটো খাই দিয়ে একেধৰণে এই ডাঙৰ ডাঙৰ চিণ্ডিকেট, এই ডাঙৰ ডাঙৰ দালাল যে আজি মুখ্যমন্ত্ৰীৰ কাষত আছে তেওঁলোকে নিজৰ শক্তি আৰু বৃদ্ধি কৰিবলৈ এনেকুৱা ধৰণৰ পদক্ষেপ লৈছে। তেওঁলোকে কোনো মানে অসমৰ পৰা দালালসকলৰ প্ৰভাৱ কমাব বিচৰা নাই। নিজৰ লগত ভাল যিকেইটা দালালখিনি আছে তেওঁলোকৰ প্ৰভাৱে বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছে।